আমি বৰ্তমান যাই আছোঁ তিনিআলিৰ পৰা আহি কিনে আপোনালোক এনেকুৱা বস্তু দেখাম আপোনালোকে পাগল হৈ যাব। আমাৰ ওচৰতে হয় আমাৰ ঘৰ। এতিয়া বলক আমাৰ লগত তিনিআলি আপোনালোকক লৈ যাওঁ। পইচা বহুত এটা ভাল বস্তু দেখাম সকলোকে। গমে পাইছে ক'ত যাই আছোঁ। ফাৰ্ষ্ট মানে ভিতৰত যাব লাগিলে হ'লে মন্দিৰটোৰ এই ওপৰত সাপো আঁকাই আছে, এনেকৈ ভিতৰত সোমাব লাগিব আমি। এখন দৰ্জা আছে, তাৰ পৰা এনেকৈ যাব লাগিব। আমি এতিয়া নোসোমাম, মানে তালা চালা লগাইছে না। এইখন হৈছে ডাঙৰ চিৰি আমাৰ মন্দিৰটোৰ, ৰামাতী মন্দিৰত। ভিউ চাওক আপোনালোকে একবাৰ। সেইটো আপোনালোকে দেখা পাইছে গণেশ মন্দিৰ, তাৰে বেক চাইডত আছে আপোনাৰ শিৱ মন্দিৰ। আপুনি এই চাইডে আহিলে এইটো পাব হনুমান মন্দিৰ। তাৰপিছত এইটো চিৰিৰে গুচি গ'লে হ'ল। তাৰপিছত এইটো চাইডেদি গ'লে আপোনালোকে পাব কালী মন্দিৰ। এইটোৰ কাৰণে আমাৰ ৰাস্তাৰ ব্যৱস্থা হৈ আছে, যিমান পাৰে কৰিব আমাৰ ৰাইজে মিলি কিনে। ভাল লাগব বহুত। চাওক আমি ওপৰত যাই আছোঁ। ভাল লাগছে, কিন্তু অলপ নিজৰ মানে আমাৰ কাষৰে মন্দিৰ, যিমান পাৰোঁ দেখাব চেষ্টা কৰিম মানুহবিলাকক, সেইকাৰণে আমি দেখাই আছোঁ। আৰু আমিতো জানাত আমি বোলে জন্ম নাপাৰে মন্দিৰ হয় না? আমি জন্ম নাপাৰে মন্দিৰ। আমাৰ ককা আইতাহঁতে কয় বহুত বোলে কাহিনী আছে মন্দিৰটোত, সেনেকুৱা কয় আৰু কিবা কিবি। আপোনালোকক ক'লোঁ হয় পাৰা হ'লে, কিন্তু এতিয়া তেনেকুৱা ডাঙৰ মানুহ নাই ইয়াতে। আমি ইমানো নাজানো, যিখিনি জানো আমি সেইখিনি দেখাবলৈ চেষ্টা কৰিম। আহক আমি আপোনালোকক হনুমান মন্দিৰ দেখাম আৰু পাহাৰখনত ক'ত কি আছে চব দেখাম। কেতিয়াবা হাতী ওলাই, কিন্তু মজা লাগে হাতী ওলাই কেতিয়াবা। বান্দৰ চান্দৰ আছে দুই এটা মাজে মাজে দেখাই দিয়ে, কিন্তু হঠাৎ অকস্মাত আহি যায়। বহুত ভাল লাগে হা। ফাইনেলি পাই গ'লোঁ হনুমান মন্দিৰ। এনে মই আপোনালোকক যিমান পাৰোঁ দেখাব চেষ্টা কৰিম। চেন্নাইযোৰ মই ভালকৈ ল'লোঁ, চেষ্টা কৰি আছোঁ। কি মজা এটা। আমি বৰ্তমান যাই আছোঁ, কি আছে ওপৰত গোটেইখিনি বস্তু দেখাই আছোঁ। এয়া মন্দিৰৰ ওপৰত আহিলে আপোনাৰ যদি অতি পিয়াস লাগে, এই যাও সুন্দৰ জেগা, কিন্তু দেই সুন্দৰ জেগা। গৰমৰ দিনতো আৰু বহুত ভাল। আপুনি এচিত থকা পাব, যেতিয়া অতিপাত গৰম দিয়ে ইয়াতে টোপনি মাৰিব আহিব, এচিত থকা যেন পাব। এইটো আপোনাৰ গণেশ মন্দিৰৰ পৰা বেক চাইডত আপোনালোকৰ আছে এটা শিৱ মন্দিৰ। এইটো শিৱ মন্দিৰ কাম চলি আছে, আধা হৈছে। এইটো হ'ব আৰু বেছি দিন নালাগে।
এইটো কাম ভাল হৈছে আগতে পানীৰ ব্যৱস্থা নাছিলে এতিয়া পানীৰ ব্যৱস্থা হৈ গৈছে গৰম লাগিলে পানী খাব পাৰে আপোনালোকে আহি একবাৰ মন্দিৰৰ ভিতৰত সোমাই যাওঁ আপোনালোকৰ দেখা এই চাওক এইটো আমাৰ শিৱ বাবা ধূপচাতি জ্বলি আছে শিৱ মন্দিৰ চাওঁ ই মনে মনে শিখৰ দেখলি কেনে চালমা ল'ব লাগিব ই মনে মনে শিখৰ মই মানে খুজিলি ভাত লাগিব বুলি শিখৰ ইয়াৰ কালাই বহি আছে Bye.